এই সাপবিধে যদি আপোনাক খুটে তেন্তে আপুনি অনুমান কৰিব নোৱাৰিব যে এই সাপটোৱে আপোনাক কি সাপে কামুৰিলে আৰু হস্পিটেললৈ গৈ পোৱাৰ সময়ে নাপাব। কাৰণ আমি গাঁৱলীয়া মানুহ, গাড়ী ঘোঁৰা যোগাৰ কৰি হস্পিটেলত গৈ এণ্টিভেনম যোগাৰ কৰোঁতে কৰোঁতে বহুত সময় লাগি যায়। আৰু ৰাছেল ভাইপাৰ ইমান মানে বিষাক্ত সাপ যে ইয়াৰ বিষে ইমান সময় নিদিয়ে যে আপুনি তালৈকে গৈ পোৱালৈকে এণ্টিভেনম লোৱালৈকে আপুনি জীয়াই থাকিব। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। এই ভিডিঅ'টোত মই আজি ৰাছেল ভাইপাৰ নামৰ এটা সাপৰ বিষয়ে ক'ম, যিটো সাপে নেকি আমাৰ গোটেই অসমখনক আতংকিত কৰি ৰাখিছে। তাৰ লগতে আমাৰ গাঁৱত যে বানপানী আহি পাইছে, মই সমগ্ৰ দৃশ্য দেখুৱাম। মোৰ ঘৰৰ আগফালে পিছফালে মই বৰ্তমান আহি পালোঁ আমাৰ ঘৰৰ পিছফালে, য'ত নেকি বানপানীয়ে পূৰা মোৰ ঘৰৰ একেবাৰে কাষলৈকে আহি পাইছে। এয়া দেখিছে বানপানী, আৰু ওচৰতে আছে মোৰ কঠীয়াতলিখিনি। এইখিনি মোৰ কঠীয়াতলি ডুবি গ'ল। দেখিছে নহয় কি উজনি কি নামনি, গোটেই অসমখনকে বানপানীয়ে ডুবাই ৰাখিছে। আনকি আমাৰ গাঁওখনো এই বানপানীৰ পৰা সাৰি যাব পৰা নাই। ইয়াত দেখিছে মই এই কঠীয়াতলিখিনি পানীৰ তলত ডুব গ'ল। কিনো ক'ব, এতিয়া আকৌ নতুনকৈ কঠীয়া ৰুব লাগিব, তাৰপিছতহে যি নহওক। কিন্তু এটা কথা লক্ষ্য কৰি চাইছেনে, এই যে পথাৰত পানীৰে ভৰি পৰিছে, এই পথাৰবোৰত থকা সাপ বেংবোৰ এইবোৰ ক'ত গৈছে? নিশ্চয় এতিয়া এই বসতি অঞ্চললৈ গৈছে, মানুহৰ বসতি অঞ্চললৈ আহিছে। আৰু ইয়াতে আহি ক'ৰ পৰা খাব? পথাৰত থাকোঁতেতো ভেকুলী বা অন্যান্য ধৰণৰ প্ৰাণী ধৰি খাইছিল, কিন্তু এইবোৰ এতিয়া যেতিয়া এই সাপবোৰ যেতিয়া আমাৰ এই বসতি অঞ্চলত আহিছে, মানুহৰ বসতিৰ মাজত সোমাই পৰিছে, এতিয়া এই সাপবোৰ কি খাব? নিশ্চয় নিগনি হওক, তাৰপিছত চিকা বা আমাৰ এই ঘৰুৱা বেং, এইবোৰকে ধৰি খাব। আৰু এইবোৰ ক'ত থাকে? মানুহৰ ঘৰৰ ভিতৰত থাকে। তেন্তে এটা কথাটো বুজি পাইছে, সাপবোৰ এতিয়া আমাৰ ঘৰৰ ভিতৰলৈকে সোমাই আহিব। এই সাপবোৰৰ ভিতৰত এটা ডাঙৰ সাপৰ কথা মনত পৰিছে। আমাৰ অসমত বৰ্তমান এই ৰাছেল ভাইপাৰ নামৰ এটা বিষাক্ত বিদেশী সাপে আমাৰ অসমত মানে খুবেই মানে আতংকৰ সৃষ্টি কৰিছে। পিছে এই ৰাছেল ভাইপাৰ নামৰ এই সাপবিধ আমাৰ অসমত আহিল ক'ৰ পৰা? ইয়াতে কেনেকৈ ইয়াৰ বংশ বৃদ্ধি হ'ব ধৰিছে? আমি ভালকৈ জানো যে ৰাছেল ভাইপাৰ নামৰ এই সাপবিধ গৰম অঞ্চলত থকা প্ৰাণী। যেনেকৈ আমাৰ মৰুভূমি, এই মৰুভূমি অঞ্চলৰ এইবিধ সাপ। কিন্তু আমাৰ অসমখনতো তেনেকুৱা ধৰণৰ মৰুভূমি নহয়, কিন্তু ইয়াতে কেনেকৈ আহিল আৰু ইয়াতে তাৰ বংশবৃদ্ধি কেনেকৈ হৈ আছে? এইটো কিন্তু খুবেই ডাঙৰ কথা। যি নহওক, যিহেতু আহি পাইছে আৰু ইয়াৰ বংশবৃদ্ধি চলি আছে, গতিকে আমি এই সাপবিধৰ পৰা অলপ সাৱধানে থাকিবই লাগিব। কাৰণ এই ৰাছেল ভাইপাৰটো দেখাত একেবাৰে অজগৰ সাপ, আৰু আমাৰ ৰাছেল ভাইপাৰ যিটো এইটো মানে একে দেখা পায়। বহু মানুহে ভুল কৰে যে ৰাছেল ভাইপাৰটো অজগৰ সাপৰ এটা পোৱালিৰ দৰে, কিন্তু নহয়, ইয়াৰ কিছু এটা পাৰ্থক্য আছে। যেনেকৈ ৰাছেল ভাইপাৰৰ যিবিলাক চক্ৰ আছে, কলা কলা এই চক্ৰবিলাক, এইবিলাক অজগৰ সাপৰ তুলনাত অলপ পৃথক পৃথক। কিন্তু অজগৰ সাপৰ এই কলা কলা চক্ৰবোৰ এটাৰ লগত আন এটা কানেক্ট হৈ থাকে। গতিকে আপোনালোকে অজগৰ সাপ বুলি ৰাছেল ভাইপাৰক খেলা নকৰিব, আৰু ইয়াক দেখা মানে অলপ আঁতৰে আঁতৰে থাকক। যিমান দূৰ পাৰে ঘৰৰ ভিতৰে বাহিৰে ফেনয়েল, ব্লিচিং পাউডাৰ এনেকুৱা ধৰণৰ মানে বস্তুৰে আপোনাৰ ঘৰকটো অলপ সুৰক্ষিত কৰি ৰাখক। আমি মিডিয়া, ছ'চিয়েল মিডিয়া সকলোতে দেখি আছোঁ এই ৰাছেল ভাইপাৰ নামৰ বিষাক্ত বিদেশী সাপটোৱে আমাৰ উজনিৰ তুলনাত নামনি অসমৰ বঙাইগাঁও জিলাত বেছিকৈ দেখা পোৱা গৈ আছে। আৰু ময়ো সেই বঙাইগাঁও জিলাৰে এজন বাসিন্দা, সেই হিচাপে মই মোৰ আশে পাশে থকা বা মোৰ এই অঞ্চলৰ যিমান মোৰ ছাবস্ক্ৰাইবাৰ আছে বা বাকী যিমান লোকে এই ভিডিঅ'টো চাই আছে, তেওঁলোকক মই অনুৰোধ জনাইছোঁ, আপোনালোক এই ৰাছেল ভাইপাৰ নামৰ এই বিষাক্ত সাপৰ পৰা অলপ আঁতৰত থাকক। কাৰণ এই সাপবিধে যদি আপোনাক খুটে তেন্তে আপুনি অনুমান কৰিব নোৱাৰিব যে এই সাপটোৱে আপোনাক কি সাপে কামুৰিলে আৰু হস্পিটেললৈ গৈ পোৱাৰ সময়ে নাপাব। কাৰণ আমি গাঁৱলীয়া মানুহ, গাড়ী ঘোঁৰা যোগাৰ কৰি হস্পিটেলত গৈ এণ্টিভেনম যোগাৰ কৰোঁতে কৰোঁতে বহুত সময় লাগি যায়। আৰু ৰাছেল ভাইপাৰ ইমান মানে বিষাক্ত সাপ যে ইয়াৰ বিষে ইমান সময় নিদিয়ে যে আপুনি তালৈকে গৈ পোৱালৈকে এণ্টিভেনম লোৱালৈকে আপুনি জীয়াই থাকিব। গতিকে আপুনি যিমান দূৰ পাৰে এই ৰাছেল ভাইপাৰ নামৰ সাপবিধৰ পৰা অলপ আঁতৰতে থাকক। তেন্তে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰোঁ, আৰু আশা কৰোঁ আপোনালোকে বানপানীৰ পৰা অলপ সাৱধানে থাকিব আৰু সুৰক্ষিত থাকক। আজিলৈ ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।